ছাত্ৰ ছাত্ৰীসকল, আজি মই আলোচনা কৰিবলৈ ওলাইছোঁ যে আমাৰ প্ৰতিটো পৰীক্ষাতে একোখনকৈ ৰচনা আহে, ইংৰাজী, হিন্দী আৰু অসমীয়া। সেই ৰচনাসমূহ আমি কেনেকৈ লিখিব লাগে আমি তাৰ বিষয়ে আজি আলোচনা কৰিম। ইংৰাজীত এছে শব্দৰে অসমীয়া প্ৰতিশব্দ প্ৰবন্ধ। এছে শব্দৰ অৰ্থ হ'ল প্ৰয়াস, প্ৰচেষ্টা আদি। ভাৱ, ভাষা, চিন্তা আৰু সৃষ্টিৰ কৌশল এই বন্ধন। ভাৱৰ অদম্য উৎসাহ, চিন্তাৰ লীলায়িত গতি, শব্দ চয়নৰ মনোৰম আড়ম্বৰকে প্ৰবন্ধ বোলা নাযায়। প্ৰবন্ধত ভাৱৰ উৎসাহ, নিয়ন্ত্ৰণ, চিন্তাৰ যুক্তিপূৰ্ণ, সুশৃংখল আৰু ভাষাৰ জীৱন্ত ৰূপ প্ৰকাশিত হ'ব লাগিব। ভাষা যেনে প্ৰাণৱন্ত আৰু হৃদয়স্পৰ্শী হোৱা বাঞ্ছনীয়, সেইদৰে ভাৱ সুসংগত আৰু সুসংহতি যুক্তিপূৰ্ণ তথা আৰু নিৰন্তৰ সত্যৰ প্ৰকাশৰ অৱলম্বন হোৱা উচিত। মানুহৰ কল্পনাৰ অন্ত নাই, সেইদৰে কল্পনাক বাস্তৱ ঘটনাৰ মাধ্যমেৰে সুললিত আৰু সুশ্ৰাব্য ভাষাৰে মনোৰমকৈ প্ৰকাশ কৰে প্ৰবন্ধই। ছাত্ৰ ছাত্ৰীসকল, প্ৰবন্ধ আৰু ৰচনা আমি দুয়োটাকে ইয়াত সমাৰ্থক শব্দ বুলি ধৰি লৈছোঁ। এই ৰচনা আমি কেনেকৈ লিখিব লাগে, ৰচনা লিখোঁতে আমি কিখিনি কৌশল প্ৰয়োগ কৰিব লাগে, সেই প্ৰয়োগৰ সম্পৰ্কত এতিয়া আমি আলোচনা কৰিম। কোনো এটা বিষয়ত এখনি ৰচনা লিখিব লাগিলে প্ৰথমে বিষয়টোৰ ওপৰত সামগ্ৰিক এটা ধাৰণা কৰি ল'ব লাগে। বিষয়টোৰ ওপৰত আমি এনেভাৱে মনোনিৱেশ কৰিব লাগিব যাতে বিষয়টোৰ এখন মানচিত্ৰ মানৱ পটত ভাহি উঠে। তাৰ পাছত জানিবলগীয়া বা আলোচনা কৰিবলগীয়া কথাখিনি আমি পইণ্ট আকাৰে যদি টুকি লওঁ তেতিয়াহ'লে আমাৰ ৰচনা লিখাত বহুখিনি সুবিধা হ'ব। বা এনে পইণ্ট আকাৰত টুকি ল'লে আমাৰ বিষয়টোৰ প্ৰত্যেকটো দিশ আলোচনা কৰাত সুবিধা হ'ব। তদুপৰি অনুকূল আৰু প্ৰতিকূল দুয়োটা দিশত মতামত আৰু দৃষ্টিভংগী দাঙি ধৰাত আমাৰ সুবিধা হ'ব। আমি এখন ৰচনা লিখিবলৈ হ'লে পইণ্ট আমি এনেধৰণে বাছি ল'ব পাৰিম। ধৰি লওক আজি আমি ছাত্ৰৰ কৰ্তব্য বিষয়ে আমি এখন ৰচনাৰ সম্পৰ্কত আমি এখন আলোচনা কৰিম বা এখন আমি ৰচনা লিখিম। আমি পইণ্টবোৰ এনেধৰণে বাছি ল'ম যে আৰম্ভণি 1 নম্বৰ, 2 নম্বৰত অধ্যয়ন, 3 নম্বৰত চৰিত্ৰ গঠন, 4 নম্বৰত পিতৃ মাতৃ শিক্ষাগুৰু আৰু সমাজৰ প্ৰতি থকা দায়িত্ব আৰু কৰ্তব্য, আৰু 5 নম্বৰত আমি সামৰণি মাৰিম। এনেধৰণে কৰিলে আমাৰ প্ৰতিটো দিশ আমাৰ ৰচনাখনত সোমাই যাব। এতিয়া আমি আহোঁ আৰম্ভণিত আমি কেনেকৈ কৰিম যে আজিৰ ছাত্ৰ কাইলৈ দেশৰ নাগৰিক, অৰ্থাৎ ছাত্ৰসকলে দেশৰ ভৱিষ্যত, আশাৰ সম্ভাৱনাৰ প্ৰতীক। বিদ্যালয় মহাবিদ্যালয়ত অধ্যয়ন কৰি ভৱিষ্যত দেশ তথা জাতিৰ উন্নতিৰ বৰঙণি যোগাব পৰাটোৱে ছাত্ৰৰ প্ৰকৃত সফলতা। আৰু আমি ইয়াত যদি ইচ্ছা কৰোঁ কিছু কথা আমি সোমোৱাই দিব পাৰিম। মই খুব চমুকৈ কৈছোঁ। আমি এতিয়া আহোঁ দ্বিতীয় পইণ্টলৈ, অধ্যয়ন। ছাত্ৰানাং অধ্যয়নং তপঃ, অৰ্থাৎ ছাত্ৰৰ অধ্যয়নে হ'ল মুখ্য কৰ্তব্য। অৱশ্যে অধ্যয়ন বুলি ক'লে কেৱল পাঠ্যপুথিত সন্নিৱিষ্ট হোৱা পাঠখিনি মুখস্থ কৰাকে নুবুজায়। হয়, ছাত্ৰ ছাত্ৰীসকলে প্ৰশ্ন উত্তৰ মুখস্থ কৰিবই লাগিব, কাৰণ
এটা শ্ৰেণীৰ পৰা আন এটা শ্ৰেণীলৈ উত্তীৰ্ণ হ'বলৈ হ'লে আমি কিছু প্ৰশ্ন মুখস্থ কৰাটো দৰকাৰ। কিন্তু এটা কথা খুবেই লক্ষ্য কৰিব লাগিব, কেৱল ছাত্ৰৰ উদ্দেশ্য এটা শ্ৰেণীৰ পৰা আন এটা শ্ৰেণীলৈ উত্তীৰ্ণ হৈ কিবা এটা কৰা সেইটোৱে নহয়। আচলতে ছাত্ৰ ছাত্ৰীসকল সমপৰিমাণে জ্ঞানীও হ'ব লাগিব। গতিকে ছাত্ৰ ছাত্ৰীসকল জ্ঞানী হ'বলৈ হ'লে আমি অধ্যয়ন অৰ্থাৎ কিতাপ পঢ়াটো খুবেই প্ৰয়োজন। কিতাপ মানুহৰ প্ৰজ্ঞাৰ পবিত্ৰ পতাকা। কুসময়ৰ পৰা সুসময়লৈ মানুহে মানুহক লৈ যাব কিতাপৰ পৰা অভিজ্ঞানলৈ। গতিকে অধ্যয়ন ছাত্ৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এটা দিশ। ইয়াৰ পিছতে আমি আহিম তৃতীয়টোলৈ। আমি তৃতীয়টো বিষয়লৈ আহিম যে আমি চৰিত্ৰ গঠন। ছাত্ৰৰ অন্য এটি প্ৰধান কৰ্তব্য হ'ল চৰিত্ৰ গঠন। এজন ছাত্ৰৰ পৰা ভৱিষ্যত সমাজে যি ধৰণে আশা কৰে সেই আশা নিষ্প্ৰভ হয় যদিহে ছাত্ৰজন সৎ চৰিত্ৰ নহয়। চৰিত্ৰহীন মানুহৰ অসৎ উপায়েৰে ধন সম্পত্তি ঘটি প্ৰতিপত্তি লাভ কৰিব পাৰে, কিন্তু সেই ধন আৰু প্ৰতিপত্তিৰ কোনো মূল্য নাই। সততা, সংযম, ন্যায়নিষ্ঠা, ধৈৰ্য, ক্ষমা, উদাৰতা, বিনয় আদি চৰিত্ৰৰ অন্যতম উপাদান। এটা কথা মন কৰিবা ছাত্ৰ ছাত্ৰীসকল, যদি চৰিত্ৰত কেনেবাকৈ দাগ লাগে তেতিয়াহ'লে সেই দাগ আৰু কেতিয়াও মুচিব পৰা নাযায়। সেইকাৰণে চৰিত্ৰ গঠন কৰিবলৈ হ'লে আমি সৰুৰে পৰা খুব সুন্দৰভাৱে আমি চৰিত্ৰটি গঠন কৰা আমি জ্যেষ্ঠসকলৰ পৰা বা শিক্ষাগুৰুসকলৰ পৰা আমি কিছু কথা শিকাটো অতিবৰ প্ৰয়োজন আছে। গতিকে চৰিত্ৰ গঠনৰ সম্পৰ্কত আমি এইখিনি কথা কৈছোঁ। তদুপৰিও তোমালোকে নিজেই ভাবি চৰিত্ৰ গঠনৰ ওপৰত বহু কথা হয়তো লিখিব পাৰিবা, য'ত নম্বৰ পোৱাটো সহজ হ'ব। মই আগতেই কৈছোঁ যে ৰচনাখন কিমান নম্বৰ আহে তাৰ প্ৰতি লক্ষ্য ৰাখিহে ৰচনাখন দীঘল আৰু চুটি কৰিব। সাধাৰণতে আমি 8 নম্বৰকৈ অহা দেখোঁ, ইংৰাজীতে হওক বা হিন্দীতে হওক বা অসমীয়াতে হওক। গতিকে তাৰ ওপৰত নিৰ্ভৰ হ'ব। এইবাৰ হ'ব ছাত্ৰ ছাত্ৰীসকলৰ পিতৃ মাতৃ আৰু শিক্ষাগুৰু তথা সমাজৰ প্ৰতি থকা যিটো কৰ্তব্য আৰু দায়িত্ব। পিতৃ মাতৃ আৰু শিক্ষাগুৰুসকলে সমাজৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি গভীৰ দায়িত্ব আছে। পিতৃ মাতৃ আৰু শিক্ষকসকলৰ প্ৰতি অপৰিসীম শ্ৰদ্ধা আৰু কৃতজ্ঞতা ছাত্ৰ ছাত্ৰীৰ মনত জীৱনৰ শেষ সময়ছোৱালৈকে প্ৰবাহিত হৈ থাকিব লাগে। পিতৃ মাতৃ আৰু শিক্ষাগুৰুৰ অবাধ্য হ'লে কোনো ছাত্ৰই জীৱনত সফল হ'ব নোৱাৰে। পিতৃ মাতৃ আৰু শিক্ষকৰ দৰে সমাজৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ সমাজৰ প্ৰতিও সেই গভীৰ দায়িত্ব আছে। শিক্ষাৰ মূল লক্ষ্য হ'ল জ্ঞান অৰ্জনেৰে নিজৰ লগতে সমাজখনকো উন্নতি কৰি নিয়া। সেই দায়িত্ব আৰু কৰ্তব্য তোমালোকৰ আছে। এতিয়া আমি আহিছোঁ সামৰণিলৈ। এখন ৰচনা লিখোঁতে আমি কেনেকৈ সামৰণি মাৰিব লাগে এই বিষয়ে আমি এতিয়া আলোচনা কৰিম। জ্ঞানেই প্ৰকৃত শক্তি, ইংৰাজীত কোৱা হয় নলেজ ইজ পাৱাৰ। এই কথা উপলব্ধি কৰি ছাত্ৰ ছাত্ৰীসকলে জীৱনত আগুৱাই গ'লেহে ছাত্ৰ ছাত্ৰীৰ জীৱন সাৰ্থক হ'ব। অধ্যয়ন জ্ঞান আহৰণৰ উৎকৃষ্ট উপায়। গতিকে অধ্যয়নকে জ্ঞান বুলিব পাৰি। তপস্বীৰ একাগ্ৰতা এই জ্ঞান সাধনাৰ প্ৰকৃত হ'লেহে ছাত্ৰৰ ভৱিষ্যত জীৱনৰ কাৰণে প্ৰয়োজনীয় অৰ্হতা অৰ্জন কৰি জীৱনত সফলতা লাভ কৰিব পাৰে। আমি এনেধৰণে এখন ৰচনা লিখিব পাৰোঁ আৰু এইখিনিতে ছাত্ৰ ছাত্ৰীসকলে ৰচনা লিখাৰ বেলিকা বা সময়ত এটা কথা গুৰুত্ব দিব লাগিব। আমি ৰচনা লিখোঁতে সাধু বা লিখিত ভাষা
আৰু কথিত ভাষাত বা চলিত ভাষাত আমি ৰচনাখন লিখিব পাৰিম। কিন্তু কোন ক্ষেত্ৰত কেনে ভাষা প্ৰয়োগ কৰিলে ৰচনাখন সুশ্ৰাব্য সুপাঠ্য হয় তালৈ আমি লক্ষ্য ৰাখিব লাগিব। আমি য'তে ত'তে যিকোনো ধৰণৰ ভাষা, ধৰি লওক কথিত লিখিত যিকোনো ভাষা প্ৰয়োগ কৰিলে ৰচনাখনৰ হয়তো বস্তু হানি হ'ব পাৰে, গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখিবা। গতিকে মই আশা কৰিম এনেধৰণে ছাত্ৰ ছাত্ৰীসকলে ৰচনা লিখিবলৈ সময়ত পইণ্ট কিছুমান যদি উলিয়াই লয় তেতিয়াহ'লে এখন ৰচনা খুব সুন্দৰকৈ লিখাত তেওঁলোকৰ সহজ হ'ব, তোমালোকৰ সহজ হ'ব। গতিকে আমি আজি আমাৰ আলোচনাৰ বিষয় ইমানেই। নমস্কাৰ।